তোমালোক সকলোকে মোৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি বিহুৰাম নামঘৰত তাকে সাজি-কাচি আহিছোঁ নামঘৰলৈ। তো আপোনালোকক দেখাই থাকিম মোৰ ভ্লগটোত আমি কেনেকৈ বিহু উৰাওঁ। ময়ো বাৰু নাজানো, মই এবাৰ প্ৰথমবাৰহে আহিছোঁ। চাই থাকিব মোৰ ভ্লগটো শেষলৈকে, স্কিপ নকৰিব। আমাৰ মানে খেলৰ ভকতসকলে চবে মিলি পেলাই আইসকলে মিলি বিহু হুঁচৰি গাইছিলে। আমিও লগতে এদিন গৈছিলোঁ আৰু তাৰপিছত আজিহে আহিছোঁ আৰু হুঁচৰি উৰাবলৈ, বিহু উৰাবলৈ। তো আপোনালোকে চাই থাকিব মোৰ ভ্লগটো। A few moments later.
মাইকটো দি দিয়ক মাইকটো দি দিয়ক
সামৰণি কৰি আমি সকলোৱে সেৱা ভাগি লৈ ল'লোঁ আৰু তাৰপিছতে আমাৰ এটা অনুষ্ঠান আৰম্ভ হ'ল। যিহেতু আমাৰ ঢুলীয়াসকলক বেলেগৰ পৰা নিমন্ত্ৰণ কৰি অনা হৈছিলে আমাৰ সহায় সহযোগিতাৰ বাবে, সেইবাবে তেওঁলোকক সন্মান কৰিলে সমজুৱাভাৱে সকলোৱে মিলি। আৰু আমাৰ নাচনীকেইগৰাকীকো ধন্যবাদ জ্ঞাপন কৰিলে, কিয়নো তেওঁলোকৰো বহুত কষ্ট হৈছিল আৰু যিহেতু বিহুৰ বতৰ, ঘৰতো বহুত ব্যস্ততা থাকে, তথাপিও তেওঁলোকে সময় উলিয়াই আমাৰ এই বিহু ভাগ আগবঢ়াই নিলে। আৰু সেইদিনা আচলতে শেষৰ দিন আছিলে, সেইটো কাৰণে সকলোৱে মিলি ফূৰ্তি কৰিলে বহুত আৰু সকলোকে ধন্যবাদো জনালে। আৰু সঁচাকৈ তেওঁলোকৰ লগত বিহু মাৰিবলৈ গৈ বহুত ভাল লাগিলে, কিয়নো ইমান উদ্যমতাৰে তেওঁলোকে ওলাই মেলি যায়। বা কিমান যে ধুনীয়া এটা পৰিৱেশ ক্ৰিয়েট কৰি লয়, সঁচাকৈ বহুত ধুনীয়া লাগিলে, বহুত ভাল লাগিলে। তাৰপিছত আমি ধুনীয়াকৈ খাবলৈ বহি গ'লোঁ সকলোৱে, কাৰণ সকলোৰে বহুত ভোক লাগি আছিলে। আৰু ইয়াত ধুনীয়াকৈ আমি বহি গৈছোঁ, বিলাইছে ধুনীয়াকৈ। আৰু যিহেতু নামঘৰ, আমি নিৰামিষেই খাইছিলোঁ সেইদিনা, কিন্তু খানা বহুত টেষ্টি হৈছিলে। নামঘৰত সদায় ভালেই লাগে খাই। এয়া আছিল আমাৰ নাচনীসকল। এয়া খানা খাই মেলি আজৰি হৈ সকলোৱে ফূৰ্তি কৰিছে, যিহেতুকে আৰু এইকেইটা দিন ঘূৰি নাহে আৰু আকৌ নেক্সট ইয়েৰহে আহিব, সেইকাৰণে সকলোৱে মিলি এয়া ফটো ছেশ্যন চলিছে পূৰা। এতিয়া আমি সকলোৱে মিলি এনেদৰে গ্ৰুপ ফটো মাৰিলোঁ আৰু ৰাখি থ'লোঁ স্মৃতি হিচাপে, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। কিন্তু আমাৰ নাচনীসকলে কিন্তু অকল ফটো মাৰিয়ে ৰখি যোৱা নাই দেই, সকলোৱে ৰিলছো বনালে। তো আপোনালোকে ৰিলচখিনি প্লিজ চাব, মোৰ ইনষ্টাগ্ৰাম আইডিটো মই ডেছক্ৰিপশ্যনত দি দিম। আৰু এতিয়া আমাৰ বৰমা আৰু বৰ্তাহঁতে কিনো ক'লে শুনকচোন। বিহু আমাৰ বাপতি সাহোন। বিহু থাকিলে অসমীয়া থাকিব, অসমীয়া থাকিলে বিহু থাকিব। আৰু আমাৰ এতিয়া এই ৰঙালী বিহুটো অকল বিহু হৈ থকা নাই, বিশ্বমুখী হ'বলৈ প্ৰয়াস কৰিছে, ইতিমধ্যে বিশ্বমুখী হৈছে। সেয়েহে আমি আমাৰ নগৰ প্ৰাথমিকৰ সকলো পুৰুষ মহিলা গোট খাই ৰঙালী বিহু পালন কৰিলোঁ। ঘৰে ঘৰে হুঁচৰি গালোঁ, গৃহস্থক আশীৰ্বাদ দিলোঁ। এটাইখিনি মৰমী প্ৰীতি আৰু মৰমৰ দোলেৰে এটাইখিনি আমি ডেকা জীয়ৰী বয়সস্থ সকলো গোট খাই মৰমৰ এনাজৰীয়ে বান্ধ খালোঁ। আৰু আহি থকা অনাগত দিনবোৰতো আমি যাতে এনেকৈ মিলা প্ৰীতিয়ে মৰম চেনেহে আহি থকা দিনবোৰ পাৰ কৰিব পাৰোঁ, তাকে ভগৱানৰ ওচৰত কামনা কৰিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয়, সেয়ে আমি নগৰ প্ৰাথমিকৰ নাপাই সমস্ত আমাৰ এই বহাগৰ বিহুতেই একগোট হৈ সিহঁতে বিহু পালন কৰিলোঁ হ'ল। আৰু আজি আমি বিহু সামৰণি মাৰিলোঁ হ'ল। আৰু লগতে আমি এটি প্ৰীতি ভোজো খোৱা হ'ল। আৰু ভৱিষ্যতৰ দিনবিলাক যাতে ৰাইজৰ সুখময় হওক আৰু সকলোৰে স্বাস্থ্য অটুট থাকক, আৰু আমি ইয়াকে কামনা কৰি হ'ব। থেংক ইউ। সেয়াই আছিল আজি মোৰ ভিডিঅ'টো। বাকী অকণমান অসুস্থতাৰ কাৰণে ভিডিঅ'বোৰ আপলোড দিয়া মোৰ দেৰি হৈছে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।